বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পাৰিলে কাণত হেডফোনডাল আগতে লগাই লওক। গতিকে বেছি দেৰি নকৰি আমি ভিডিঅ'টো আহক এতিয়া আৰম্ভ কৰোঁ। মই বিজনেছ কৰোঁ সৰু সুৰা। ঘটনাটো এবছৰমান আগৰ। মোৰ পত্নী প্ৰেগনেণ্ট হোৱাৰ সময়ৰ কথা। মোৰ ঘৰত যিহেতু মহিলা মানুহ নাই, পত্নীৰ বাদে সেইকেইদিন সহায়ৰ কাৰণে শাহু মা আৰু মোৰ খোলখালি থাকিব আহিল। খোলখালি মানে মুনু ক্লাছ 9ত। স্কুল বন্ধ চলি আছে, সেইকাৰণে তাইকো লৈ আহিল। আৰু এনেও দুদিন পিছত শাহুমা আৰু পত্নী হস্পিটেলত থাকিব লগা হ'ল। তেতিয়া ঘৰৰ কামখিনিৰ কাৰণে সুবিধাও হ'ল বাৰু। দিনটো মই নাথাকোঁ ঘৰত, কামৰ কাৰণে ইফালে সিফালে গৈ থাকিব লগা হয়। ৰাতিপুৱাই ভাত পানী বনাই মুনু আৰু মই গাড়ীখন লৈ হস্পিটেলত এপাক গৈ খোৱা বোৱাখিনি দি আহোঁ। আকৌ তাইক ঘৰত থৈ মই ওলাই যাওঁ কামত। আৰু দেউতাৰ বয়স হৈছে, ঘৰতে বাৰীত লাগি থাকে। সেইদিনা ৰাতি মই আৰু মুনু খোৱা বোৱাখিনি হস্পিটেলত দি আহোঁতে প্ৰায় 10টা মানেই বাজিল। দেউতা নিজৰ ৰুমত শুলে। মোৰো দিনটো ভাগৰ লাগি আছে। বিচনাখনত সোনকালে পৰিব মন গৈছে। অলপ ফ্ৰেছ হৈ কাপোৰ কানি সলাই বহুতেই মুনুৱে মাতিলে। মুনু, ভিনদেউ ভাত দিছোঁ আহক। গৈছোঁ ৰ'বা, বহা তুমি। হাত মুখ মচি আহি বহিলোঁ। মুনুলৈ চালোঁ। তাইৰো ভাগৰ লাগিছে চাগে। সৰু ছোৱালী, দিনটো ইটো সিটো কৰি। সৰু মানে ইমানো সৰু নহয়। তাই দেখাত ছেক্সি, মৰম লগা। কাপোৰখিনি মন কৰিলোঁ। তাইৰ সৰু পেণ্ট আৰু এটা ওপৰত গেঞ্জি, বগা গেঞ্জি। গেঞ্জিটো বগা পাতল কাৰণে তলৰ গুলপীয়া ৰঙৰ ব্ৰাটো জিলিকি আছে আৰু ফিটাকেইডাল এনেও ওলাই আছে। উঠন জোঙা বক যুগল। তাইক দেখি যিকোনো পুৰুষে কামনা জাগিব। ময়ো পত্নীৰ লগত বহুত দিন কামটো কৰা নাই। কেতিয়াবা মনটো চাই কৰিব। এইবোৰ উল্টা পাল্টা ভাবি ভাত কেইটা খাই হ'লগে। মই বিচনাত পৰিলোহি। আঁঠুৱা নলগাওঁ মই, মহ নাই যেতিয়া। তেনেকুৱাতেই মুনু আহিল। ক'লে আঁঠুৱা লগাই দিওঁ ৰ'ব। নালাগে, হ'ব দিয়া। মুনু, ৰ'ব একো নহয় বুলি তাই লগাব ধৰিলে। মই শুই থাকোঁতেই তাই মোৰ ওপৰেদি হাউলি গাত গা লগাই ভেজা দি আঁঠুৱা কুজিব ধৰিলে। তাই কোমলীয়া যৌৱনৰ গাৰ গোন্ধ মোক আকৌ আমনি কৰিব ধৰিলে। পেণ্টৰ তলত মোৰ বাৰীডাল দাং খাবলৈ ধৰিলে। তাইও বেছি সময় লগাইছে। এনেই কিবা কিবি কৰি আছে। মই বেছি নাভাবি তাইক কঁকালত ধৰি মোৰ ওপৰতে শুৱাই দিলোঁ। তাই দেখিলোঁ একো আপত্তি নকৰিলে। মিচিকিয়া হাঁহি এটা মাৰি উঠন বুকুখন মোৰ নোমল বুকুত হেঁচি দিলে। মই ৰ'ব নোৱাৰিলোঁ হ'লোঁ, কাৰণ তাইৰ পৰশ পাই তাইৰ উঠ দুটা চুপি দিলোঁ। দুই উঠে তাইও সঁহাৰি দিলে। মই 2 মিনিট চুপি থকাৰ পিছত তাই মোৰ ওপৰতে বহি দিলে। মই সুধিলোঁ কি হ'ল? তাই মনে মনে ক'লে দৰজাখন খোল খাই আছে, যোৱা মাৰি আহা। তাই লাহেকৈ নামি গৈ দৰজাখন লগাই আহিল। তাই মেল খোৱা চুলিখিনি ওপৰ কৰি খোপা এটা বান্ধি লৈছে। কাষলতি তলৰ মিহি পাতল নোমখিনিয়ে তাইক আৰু ছেক্সি লাগিছে। ৰাতি ইমানকৈ তাইক কেতিয়াও চোৱা নাছিলোঁ আগতে। তাই বিচনাত উঠি আহি মোৰ কাষতে শুই পৰিল। মোলৈ চাই অলপ লাজ নাই কৰা তাই, মানে অলপো লাজেই কৰা নাই তাই। মই আকৌ তাইক বুকুত সাৱটি ল'লোঁ। তাই উহ বুলি কৈ পিঠিত মোৰ টানকৈ ধৰিলে। মোৰ ইফালে পেণ্ট ফাটো যেন হৈছে। বহুত দিন পিছত নাৰী সংগ পাইছোঁ, ৰ'ব নোৱাৰা হৈছোঁ। তাইক তলত পেলাই তাইৰ গেঞ্জিটো খুলি দেখিলোঁ সৰু ব্ৰাটোৱে তাইৰ 15 বছৰীয়া উঠন বুকুখন ধৰি ৰাখিব পৰা নাই। পুৰুষ পৰশ পাই আৰু ফিট হ'ব ধৰিলে। বুকুখন খুলি মুকলি কৰি দিলোঁ। তাইৰ গাখীৰ দুটা, জোঙা গাখীৰ দুটা দেখি ৰ'ব নোৱাৰিলোঁ। চুপি দিলোঁ আৰু এটা কৈ তাইৰ ছেক্সৰ উত্তেজনাত গৰম হ'ল। উফ আহ কৰি উঠিল। এইবাৰ তাইৰ পেণ্ট খুলিব ধৰিলোঁ। টান পেণ্ট তাই নিজে খুলি দিলে। তলৰ ক'লা ৰঙৰ পেণ্টটি অলপকৈ তিতি গৈছে। তাই খুলি দিলোঁ আৰু কিটাখন মুকলি কৰি দিলোঁ। মিহি মিহি বালে ধুনীয়া লাগিল দেখি। মোৰ মুখখন নি শুহি চালোঁ। মতলীয়া কৰা এটা চোকা গোন্ধ তাইৰ কিডাৰ পানী। তাই মোৰ চুলি কোচাত ধৰি হেঁচি ধৰিলে। তাইৰ দুটি ভৰিৰ মাজত আৰু কেঁকাই উঠিল। উহ, ময়ো জিভাই দি তাইৰ কিডা চেলেকি আৰু ৰ'ব নোৱাৰা
কৰিলোঁ তাইক। আকৌ তাইৰ উঠ দুটা চুপিব ধৰিল উঠি আহি। আমাৰ মাজত কিন্তু একো কথাই হোৱা নাছিল। এনেকুৱা লাগিছিল যেন আমি দুটা সদায় কৰোঁ যৌন কামনা। তাইৰ হাত নামি এইবাৰ মোৰ পেণ্টৰ ওপৰত মোৰ বাৰীডাল ধৰি লৰাই দিলে আৰু পেণ্টটি খুলি মুকলি কৰিলে। মোৰ বয়স 32 বছৰ, তাইৰ 15 বছৰীয়া কামনা দেখি ৰ'ব নোৱাৰা হ'লোঁ। তাই মোৰ ডাং খাই থকা বাৰীডাল ওলাই হাতত লৈ অগা পিছাক কৰিব ধৰিলে। মোৰ কামনাই চৰম সীমা পালেগৈ। তাইক লাহেকৈ তলত শুৱাই মই বাৰীডাল তাইৰ যোনিখনত লগাই ঘঁহাই দিলোঁ। তাইৰ মুখখন দেখিয়েই গম পালোঁ যে তাইৰ সাংঘাতিক ছেক্স উঠিছে। তাই নিজেই মোৰ বাৰীডাল ধৰি লৈ যোনিখনত হেঁচি সুমুৱাই ল'ব বিচাৰিছে। মই বেছি দেৰি নকৰি গিটাৰখনত বাৰীডাল সুমুৱাই দিলোঁ। আধা কোনোমতে সোমাল। তাই উফ কৈ উঠিল। দুখ পাইছা নি বুলি সুধিলোঁ। অলপ একো নহয় কৰক, ভাল লাগিছে, তাই ক'লে। মই লাহে লাহে ওলোৱা সোমোৱা কৰিব ধৰিলোঁ। তাইও তলফালৰ পৰা কঁকাল কচালি আছে। যোনি ৰখে পিছল হৈ অলপ পিছতে গোটেই বাৰীডাল তাইৰ গিটাত সোমাই গ'ল। ছেক্সৰ গৰমত দুইটা ঘামি তিতি গ'লোঁ। তাই দুই ভৰিৰে মোৰ কঁকালত মেৰিয়াই ধৰিলে। মোৰ এনেকুৱা লাগিল যেন এতিয়াই মোৰ প্ৰিয় পানী ওলাই যাব, মানে মালপানী ওলাই যাব। মই লিংগ মৰা বন্ধ কৰিলোঁ। তাইও বুজি পালে যে চাগে মোৰ ওঠ দুটা কামুৰি চুপি থাকিল। তলফালে কোনেও একো কৰা নাই, অকল সুমাই থৈ দিছোঁ। অলপ দেৰি দুয়োটাই কামোৰা কামুৰি কৰি থাকিলোঁ। তাই আকৌ কঁকালটি কচালি ধৰিলে। তাইৰ যোনিখনে মোৰ বাৰীডাল চেপি ধৰিছে বেছিকৈ। আহ কি দুখ, কি সুখ। এইবাৰ অলপ জোৰকৈ লিংগ মাৰিব ধৰিলোঁ। তাই উফ আহ কৰিব ধৰিলে। ৰুমটো অকল ফুচ ফুচ শব্দ হৈ থাকিল। তাইৰ গাৰ গোন্ধত মই পাগল হৈ যাব ধৰিলোঁ। তাই আৰু জোৰকৈ হেঁচি ধৰিলে মোক। আহ জোৰকৈ চুদক আৰু আহ কৈ উঠিল। ইমান সৰু ছোৱালীজনী ইমান দেখি সুখ দিব বুলি ভবা নাছিলোঁ। আৰু পেলি পেলি উঠ দুটা কামুৰি আছোঁ। মুনুৱে উফ বুলি কঁপি কঁপি যোনিখনে মোৰ বাৰীডাল চেপি পানী এৰি দিলে। মোৰো ওলাব হৈছে। তাইক ভিতৰতে পেলাই সুখ দিম বুলি ভাবিলোঁ। জোৰকৈ দুচাট মাৰি ৰৈ গ'লোঁ। মই চিৰিক চিৰিকৈ ফেদা সোপা তাইৰ গিদাৰ ভিতৰত এৰি দিলোঁ। 1 মিনিটমান মোৰ মালপানী ওলাই থাকিল। আহ কি সুখ দিছে তাই মোক। এনেকৈ দুইটা পৰি থাকিলোঁ। তাই মোক সাৱটি ভাগৰত শুই পৰিল। অলপ পিছত দুইটা উঠ বাথৰুম গ'লোঁ। আজি ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব। তেতিয়া আগলৈ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিব।